গাইজ মই আজি আপোনালোকক এটা বস্তু দেখুৱাম মানে যিটো বস্তু আপোনালোকে দেখিলে হয়তো বিশ্বাস কৰিব অলপ অসুবিধা হ'ব বা বিশ্বাস কৰিব পৰা নাযাব বা বিশ্বাস কৰিব নুখুজিব আপোনালোকে, কিন্তু সেইটোৱে সঁচা। আমি জানো সকলোতকৈ বহল নদী হৈছে কি আমাজন, আৰু সকলোতকৈ দীঘল নদী বুলি ক'লে আমি কি বুজি পাওঁ? নীল নদী। ঠিক তেনেকুৱাকৈ এইটো হ'ল কলীয়াজুল নদী, মানে এইফালে আছে আমাৰ ফালে আছে এই নদীটো, আৰু এই কলীয়াজুল নদীটো ঠাই ভেদে কিন্তু নদীটোৰ নাম সলনি হৈছে। যেনে আপোনালোকে যাওক, যদি চাৰিআলিফালে যাওক তেনেহ'লে এই নদীটোৰ নাম পাব আপোনালোকে সোণাইজান, আৰু যদি আপোনালোকে হাজো ফালে যায় এই নদীটো পাব চেঁচা বুলি। গতিকে এই নদীটো ঠাই ভেদে সলনি হৈছে। যিয়েই নহওক, কিন্তু এই যিটো আপোনালোকক নদী দেখালোঁ সোণাইজান কলীয়াজুল যিটো নদী দেখাইছোঁ, এই নদীটো উৎপত্তি কৰাৰ পৰা হৈছে আপোনালোকে দেখা পালে হয়তো বিশ্বাস কৰিব অলপ অসুবিধা হ'ব বা বিশ্বাস কৰিব পৰা নাযাব, কিন্তু সেইটোৱে সঁচা। আৰু মই এতিয়া বৰ্তমান আছোঁ সেই নদীটোৰ ওচৰতে, মানে সেই নদীটোৰ যিখন মেইন গেট আছিল, যিখন মেইন গেট বৰ্তমান ভাঙিছে। এইফালে হ'ল এইটো নদী, এইখন হ'ল গেট, আৰু এইফালে এইটো হ'ল নদী। বৰ্তমান যিহেতু খৰালি কালত পানী অলপ কম আছে, কিন্তু ঠিক ইমানো কম নাই, কিন্তু বহুখিনি কমি গৈছে। আৰু যেতিয়া বাৰিষা হয় নহয়, একদম সেইটো পাৰ যে আপোনালোকে দেখা পাইছে, সেই পাৰটোলৈকে পূৰা বাৰিষা পানী হয়। আমি সাধাৰণতে জানো এটা নদী যেতিয়া এখন পাহাৰৰ পৰা ধাৰাসাৰ ৰূপত বা দ্ৰুতগতিত পানী নামি আহিব তেতিয়া নদীৰ সৃষ্টি হয়। আৰু মাটি যি ভূগৰ্ভ থাকে সেই ভূগৰ্ভৰ পৰা ফাট মেলি বা ভূগৰ্ভ ফাটি ফুটি ওলোৱা যিটো পানীৰ দ্বাৰাই কি হয় নদীৰ সৃষ্টি হয়। আমি দুটা প্ৰকাৰ জানো, মই জানো দুটা প্ৰকাৰ জানো, যে এটা হ'ল এটা পাহাৰৰ পৰা নামি অহা দ্ৰুতগতিত নামি অহা পানীয়ে নদীৰ সৃষ্টি কৰে, আৰু এটা হ'ল ভূগৰ্ভৰ পৰা যিটো পানী ওলায়, মানে পানী ফুটি ওলায়, সেই তেনেকুৱাকৈ কি হয় নদীৰ সৃষ্টি হয়। গতিকে এই নদীৰ সৃষ্টি হোৱাৰ এই নদীটোৰ কলীয়াজুল বা সোণাইজান বা চেঁচা এই নদীটোৰ সৃষ্টি ক'ৰ পৰা আহিছে, মই সেই আজি মানে কি মুখ্য দুৱাৰখন দেখুৱাম আপোনালোকক, মুখ্য স্থলটো দেখুৱাম ক'ৰ পৰা আহিছে। ইমান সাধাৰণ এটা ঠাইৰ পৰা যে এটা নদীৰ সৃষ্টি হ'ব পাৰে সেইটো আচলতে ভাবিব অলপ অসুবিধা হয়, মানে বিশ্বাস কৰিব টান হয়। কিন্তু যদিও বিশ্বাস কৰিব টান হয়, কিন্তু এইটোৱে সঁচা। কাৰণ এই নদীটো যদিও আপোনালোকে এইখিনিত অলপ সৰু দেখা পাইছে, সিমান সৰু নহয়, কিন্তু যিমানখিনি দেখা পাইছে নহয়, আপোনালোকে যেতিয়া বাৰিষা কালত হ'ব নহয়, এইবিলাক মেইন ৰোড যে আছে, এইবিলাক এইফালে মেইন ৰোড পৰ্যন্ত মানে ডুব যায় এই বানপানীৰ কবলত, মানে এই নদীটোৰ পানীৰ কবলত। আৰু সিফালে যে আপোনালোকে জানে 𝙆𝙝 বা হাজো চাইডে, হাজোৰ ফালে আপোনালোকে জানে, 𝙆𝙝 বা হাজোৰ ফালে আপোনালোকে জানেই, সিফালেও কি হয় বহুত এই নদীটোৰ কাৰণে পানী হয়। গতিকে আপোনালোকে নাভাবিব সৰু নদী বুলি, এইটো এটা বৃহতেই নদী হয়। আগৰ ফালে যিমান যায় আপোনালোকে সিফালে প্ৰকাণ্ড পাব, আপোনালোকে বহুত বৃহৎ নদীয়ে পাব। কিন্তু এইফালে যিহেতু জন্ম পাইছে, এইফালে জন্মসূত্ৰে ই মানে সৰু হৈ জন্ম পাইছে, কিন্তু আগৰ ফালে বহুত ডাঙৰে হয় এই নদীটো। গতিকে আপোনালোকক মই এতিয়া লৈ যাম সেই মানে য'ত কেন্দ্ৰস্থল, নদীটোৰ কেন্দ্ৰস্থল, য'ৰ পৰা নদীটোৰ উৎপত্তি হৈছে। আপোনালোকে দেখি এটা আচৰিত হ'ব। সেই বস্তুটোলৈ, সেই ঠাইখিনিলৈ আপোনালোকক গৈ আছোঁ। তো বলক তাড়াতাড়ি বলক আৰু চাওঁ। এক্সাইটেড, ময়ো এক্সাইটেড। বহুত আগত গৈছিলোঁ, বহুত আগতে চাইছিলোঁ, যেতিয়া আমি হাইস্কুলত পঢ়িছিলোঁ তেতিয়া দেখাহে পাইছিলোঁ, কিন্তু আজি মই আপোনালোককো দেখুৱাব লৈ গৈ আছোঁ। তো বলক। তো গাইজ ফাইনেলি মই আহি পালোঁ, মই সেই মুখ্য দুৱাৰখন বিচাৰি পালোঁ। তো আপোনালোকে দেখুৱাই আছোঁ, মানে অলপ বুজাত অসুবিধা হ'ব, কিন্তু মই আপোনালোকক বুজাই দি আছোঁ ক'ৰ পৰা আহিল বস্তুটো, মানে মুখ্য কেন্দ্ৰস্থল কোনটো, মানে মুখ্য দুৱাৰ দলি এই নদীটোৰ মুখ্য ঠাই ক'ৰ পৰা আহিছে, মানে ক'ৰ পৰা পানী নিগৰিত হয়, মই আপোনালোকক দেখুৱাই আছোঁ। Are you ready? Oh my God! এইখিনিয়ে আচল জেগা, মেইন মানে পেট বুলি ক'ব লাগিব, এইটো মেইন দুৱাৰ এইখিনিয়ে। মানে এই যে নদী কলীয়াজুল, যিটো সোণাইজান নদীৰ কথা ক'লোঁ আপোনালোকক, এই নদীটো এইখিনিৰ পৰাই উৎপত্তি হৈছে। আপোনালোকে দেখা পাইছে এই বস্তুখিনি, এইফালে পানী ওলোৱা, এই কি বুলি কয় সেইটো, দুমুক বুলি কয় বা কিবা বুলি কয়, সেইবিলাক আছে এইটো চাইডে। আৰু এইখিনিত চাওক আপোনালোকে, আৰু এইখিনিত চাওক, এইফালে আছে বহুত পানী ওলোৱা সেই পিণ্ড, এই পিণ্ডবোৰ ইয়াতে আছে গোটেইখিনি। অধিকাংশ পানী ইয়াৰ পৰা আহে, কিন্তু এই পথাৰৰ ফালে আপোনালোকে দেখা পাইছে, এই পথাৰৰ পৰাও পানী নিগৰিত হয় এই নদীটোত পৰে। গতিকে বাৰিষা কালত যে পানী বহুত হয়, বানপানী যে হয়, কাৰণটো এইটো, কাৰণ চাৰিওফালৰ পৰা পানীটো আহি ইয়াতে পৰে, ইয়াতে পৰিলে বানপানী সৃষ্টি হয়। কিন্তু মুখ্য দুৱাৰ বুলি ক'লে বা মুখ্য কেন্দ্ৰস্থল বুলি ক'লে নদীটোৰ উৎপত্তিস্থল এইখিনিহে।
চাওক আপোনালোকে কিমান সাধাৰণ এটা ঠাই, সাধাৰণ এটা জাগা, এটা ফুটা বুলি ক'ব পাৰে, সাধাৰণ ফুটা এটা অলপ ঠাই, সেইখিনিৰ পৰা এটা বৃহৎ নদীৰ সৃষ্টি হৈছে, যিটো নদীয়ে অসমত প্ৰায় ঠাইতে বানপানীৰ সৃষ্টি কৰে। যদি ভিডিঅ'টো ভাল লাগিছে আৰু আনকো জানিবলৈ দিয়ক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। যদি নতুন মোৰ চেনেলটো এতিয়ালৈকে চোৱা নাছিল আপোনালোকে, যদি ছাবস্ক্ৰাইব কৰা নাছিল তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি লওক আৰু শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায়। ইয়াৰ মুখ্য দুৱাৰখন ক'ত আছে আপোনালোকক দেখুৱাই দিলোঁ। তো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু এইখিনি আছিল, ধন্যবাদ। জয় অসম।